মই শোণিতপুৰ ডিষ্ট্ৰিক্ট সাধাৰণ ৰাইজৰ তৰফৰ পৰা কৈছোঁ যে মাননীয় UBPৰ সভাপতি মহোদয় মেহিনেশ্বৰ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক অনিল বসুমতাৰী ডাঙৰীয়া, মই শোণিতপুৰ ডিষ্ট্ৰিক্ট ৰাইজৰ তৰফৰ পৰা তেওঁলোকক এটা অনুৰোধ জনাইছোঁ যাতে বড়ো কছাৰী সদ্য ঘোষিত যিখন বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ঘোষণা হৈছিল সেইখন এই গ্ৰীষ্মকালীন বিধানসভাত বিল উত্থাপনৰ কথা আছিল, কিন্তু আমি গম পাইছোঁ যে অতি সংগোপনে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টক বাদ দি বিলখন উত্থাপন কৰিব বিচৰা হৈছিল। গতিকে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেনে কাম হ'ব নোৱাৰে, শোণিতপুৰ আৰু বিশ্বনাথক বাদ দি কেতিয়াও বিলখন উত্থাপন হ'ব নোৱাৰে। যদি কিবা কাৰণত বিলখন তেনে সংগোপনে উত্থাপন হয় তেনে শোণিতপুৰ ৰাইজে এনে বহি নাথাকে আৰু কি ঘটনা হ'ব কি হ'ব সেইটো পিছত জনা যাব আৰু ৰাইজে জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত হৈছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে প্ৰাক্তন BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু চন্দন বৰ্মা ডাঙৰীয়াৰে আমি সকলো মন্ত্ৰীকে আমি অনুৰোধ জনাইছোঁ যে বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টক বাদ দি কেতিয়াও বড়ো কছাৰী অট'নমাছৰ বিলখন উত্থাপন নহয়, লৈ পেলাইহে উত্থাপন কৰিব লাগিব। যদি কিবা কাৰণত বাদ দিয়া হয় তেনে শোণিতপুৰ ৰাইজে কাকো ক্ষমা নকৰিব আৰু দৰকাৰ হ'লে আমি দিছপুৰ চলো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আৰু দৰকাৰ হ'লে আমি চিমেণ্ট চাপৰিত গৈ মেহিনেশ্বৰ বড়ো ডাঙৰীয়াক ঘৰ ঘেৰাও কৰিবলৈ আমি প্ৰস্তুত শোণিতপুৰ ৰাইজে। সেয়েহে আমি এই বাতৰি মাধ্যমৰ যোগেদি আপোনালোকক অনুৰোধ জনাইছোঁ, শোণিতপুৰ ৰাইজে অনুৰোধ জনাইছোঁ যে যিকোনো প্ৰকাৰে বিলখন বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টক লৈহে উত্থাপন কৰিব লাগে আৰু বিল পাছ কৰিব লাগে। কিবা কাৰণত ৰৈ গ'লে এই যিসকলে এই কুটিল ৰাজনীতি কৰিব লৈছে বা শোণিতপুৰ ডিষ্ট্ৰিক্টক বাদ দিবৰ কাৰণে যি কূটনীতি কৰিছে তেওঁলোকক ৰাইজে ক্ষমা নকৰে আৰু তেওঁলোকক ইতিমধ্যে ৰাইজে চিনাক্ত কৰিছে বড়ো কছাৰীসকলৰ তেওঁলোক শত্ৰু। এয়া আমি ৰাইজে প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ যে যিকোনো প্ৰকাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টক বড়ো কছাৰী অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰিব লাগে আৰু যদি BTR সদ্য ঘোষিত BTRত এইটো অন্তৰ্ভুক্ত হ'লেও আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুতো সিঁচৰিত বড়ো কছাৰী গাঁও আছে, তেওঁলোকে চিৰকালৰ বাবে বঞ্চিত হ'ব। সেয়েহে শোণিতপুৰ জিলাক বাদ দি আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টক বাদ দি কোনো কাৰণতে এই বড়ো কছাৰী বিল উত্থাপন হ'ব নোৱাৰিব। যদিহে উত্থাপন কৰে তেনেহ'লে শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্ট ৰাইজে বড়ো কছাৰী ৰাইজে জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আৰু জীৱন দিবলৈও প্ৰস্তুত।